হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ চবে ভালে আছে। অসমৰ এজন ধনাঢ্য ব্যক্তিৰ আলোচনা কৰিব গৈ আছোঁ। অসমত যদি ধনী ব্যক্তিৰ তালিকা প্ৰস্তুত কৰা হয়, তেন্তে এজন ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব। তেখেত হৈছে অসমৰ আলোচনাৰ শীৰ্ষত থকা প্ৰভাৱশালী ৰাজনীতিবিদ তথা ব্যৱসায়ী মৌলানা বদৰুদ্দিন আজমল। তেখেত এজন ৰাজনীতিবিদ তথা ব্যৱসায়ী হোৱাৰ উপৰিও এজন সমাজকৰ্মীও। দৰিদ্ৰ লোকৰ বিনামূলীয়া শিক্ষা আৰু চিকিৎসাত তেখেতৰ বৃহৎ অৰিহণা আছে। বিভিন্ন সময়ত বিভিন্ন দুখীয়া পৰিয়ালক সহায় সহযোগিতা কৰাৰ লগতে দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা তথা বিভিন্ন স্কলাৰশ্বিপৰ ব্যৱস্থা কৰি থাকে। তেন্তে বলক আজিৰ ভিডিঅ'টোত মৌলানা বদৰুদ্দিন আজমলৰ বিষয়ে কিছু কথা জানো আহক। বদৰুদ্দিন আজমলৰ জন্ম 12 ফেব্ৰুৱাৰী 1950 চনত মধ্য অসমৰ হোজাই জিলাত এক বঙালী মুছলিম পৰিয়ালত হয়। তেখেতৰ পৰিয়ালৰ উৎপত্তি পূৰ্ববংগৰ চিলেট জিলাত। বদৰুদ্দিন আজমলৰ পিতৃ এজন সাধাৰণ ধান খেতিয়ক আছিল। তেখেতৰ নাম আছিল হাজী আজমল আলী। 1950 চনত হাজী আজমল আলী মুম্বাইলৈ গুচি যায় আৰু তাত সুগন্ধিৰ ব্যৱসায় আৰম্ভ কৰে। 1960 চনত মুম্বাই চহৰত তেখেতে প্ৰথম আজমল পাৰফিউমৰ সুগন্ধিৰ বিপণী আৰম্ভ কৰে আৰু দ্ৰুত গতিত আজমল পাৰফিউম ডাঙৰ ব্ৰেণ্ডলৈ পৰিণত হয়। লাহে লাহে আজমল পাৰফিউমৰ চাহিদা বৃদ্ধি হ'বলৈ ধৰে। মধ্যপ্ৰাচ্যত আজমল পাৰফিউমৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে মধ্যপ্ৰাচ্যৰ বিভিন্ন ঠাইত আজমল পাৰফিউমৰ ষ্ট'ৰ খোলা আৰম্ভ হয়। বৰ্তমান সময়ত বিশ্বৰ প্ৰায়বোৰ দেশতে আজমল পাৰফিউমৰ যথেষ্ট চাহিদা আছে। বদৰুদ্দিন আজমলে দাৰুল উলুম দেওবন্দৰ পৰা, যিটো এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ শিক্ষা প্ৰতিষ্ঠান, তাৰ পৰা ধৰ্মতত্ত্ব আৰু আৰবী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। মৌলানা বদৰুদ্দিন আজমলে শিক্ষা জীৱন সমাপ্ত কৰি পিতৃৰ ব্যৱসায়ত মনোনিৱেশ কৰে। তেখেত অসম সাহিত্য সভাৰ হোজাই অধিৱেশন 2004 চনৰ অভ্যৰ্থনা কমিটিৰ সভাপতি আছিল। অসমত বদৰুদ্দিন আজমলৰ ৰাজনীতিত আত্মপ্ৰকাশ হয় 2005 চনত, যেতিয়া ছুপ্ৰিম কোৰ্টে IMDT আইন বাতিল কৰে। সেই বছৰতে আজমলে UDF নামৰ ৰাজনৈতিক দলৰ জন্ম দিয়ে, যিটো 2013 চনত নাম সলনি কৰি AIUDF কৰা হয়। 2006 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমল ৰাজনৈতিকভাৱে তেনেই নগণ্য আছিল। 2006 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰীতে 10খন আসন লাভ কৰিবলৈ সক্ষম হয়। সেই সময়ত আজমলে অকলে 2টা আসনত জয়লাভ কৰে। 2009 চনত লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা আজমল জয়ী হয়। বদৰুদ্দিন আজমলৰ মূল ব্যৱসায় হৈছে সুগন্ধিৰ ব্যৱসায়। বৰ্তমান বিশ্বৰ বহুতো দেশত তেখেতৰ সুগন্ধি ব্যৱসায়ৰ শাখা আছে। 2005 চনত তেখেতে আজমল ফাউণ্ডেশ্যন গঠন কৰে, যিটো এটা বেচৰকাৰী সংস্থা, যাৰ অধীনত বৰ্তমান 25টাৰো অধিক শিক্ষা প্ৰতিষ্ঠান আছে। হাজী আব্দুল মজিদ মেম'ৰিয়েল পাব্লিক ট্ৰাষ্টৰ তেখেত MD। ইয়াৰ অধীনত ভালেকেইটা চিকিৎসালয় চলি আছে। বদৰুদ্দিন আজমলৰ মুঠ সম্পত্তিৰ কথা ক'বলৈ গ'লে বৰ্তমান সময়ত তেখেতৰ মুঠ সম্পত্তি প্ৰায় 2000 কোটিৰো অধিক। যদি ভিডিঅ'টো ভাল লাগে তেন্তে সামাজিক কামত লাগি পৰক। ধন্যবাদ।